ইয়াত ধান পোকে ধৰিছে, দেখিছেনে কেনেকুৱা অৱস্থা কৰি দিছে। এই পুখুৰী এইটো এইটো এই এনেকুৱা পোকে ধৰি অৱস্থা বেয়া কৰিছে গোটেই পথাৰখন। চৰাইদেউ জিলাৰ হাপেখাতি অঞ্চলৰ তাৰা গাঁও এখন খেতি পথাৰ। দেখিছে এইটো পোকটো এনেকুৱা পোকে খাই শেষ কৰিছে গোটেই পথাৰখনেই, খেৰৰ দৰে কৰি দিছে, বৰবাদ দিছে। কি কৰোঁ কি নকৰোঁ এনেকুৱা লাগিছে। দৰৱ মাৰিও একো ফল নাই পোৱা। কি কৰোঁ উপায় নাই।